Hello friends, মই আজি মিনালিয়ে আজি মই বনাব ওলাইছো এটা নতুন ৰেচিপি য'ত থাকিব কলডিলৰ পচলা মানে কলগছজোপাৰ গাৰ পচলা আৰু নহৰু আদা কেঁচা জলকীয়াৰ বটা আৰু কেঁচা পিয়াজ আৰু আলু আৰু লগতে থাকিব মুৰ্গী মাংস আৰু তেনেহলে আহকচোন চাও মই কেনেকৈনো বনাও ফাৰ্ষ্টে কেৰাহীখন গৰম কৰি ল'ব তাৰ পাছত মই তেল ইয়াত দিলো আৰু এটা কি দিম চাই থাকক এনেকৈ আলুখিনি ফ্ৰাই কৰি ল'ব অন কৰিছেনে আলুখিনি ৰঙচুৱা হৈ গৈছে ধুনীয়াকৈ একদম এতিয়া কাঢ়ি দিয়ক পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন ফ্ৰাই হোৱালৈকে ভাজি থাকিব তাৰ পাছত আমি এড কৰিম কেঁচা জলকীয়া নহৰু আৰু আদাৰ পেষ্টখিনি এইখিনি ধুনীয়াকৈ আদা নহৰু গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ব তাৰ পাছত আমি কি দিম জানেনে সকলোতো জানেই ন হালধি আধা চামুচ নিজৰ জোখমতে দিলেই হ'ল তাৰ পাছত নিজৰ আন্দাজ মতে নিমখ এতিয়া ধুনীয়াকৈ আকৌ পিঁয়াজখিনি লৰাই দিব তাৰ পাছত অলপ এড কৰিম ৰেড চিলি পাউডাৰ এইটো তাৰ পাছত ধুনীয়াকৈ ভাজি ল'ব তাৰ পাছত আমি এড কৰিম চিকেন ধুনীয়াকৈ চিকেনখিনি ভাজি ল'ম মই গেছটো অলপ কমাই থৈছিলোঁ কাৰণ পিঁয়াজখিনি মছলাখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে এতিয়া অকণ গেছটো বঢ়াই দিছোঁ কাৰণ মই চিকেনখিনি ফ্ৰাই কৰিম তাৰপাছত আমি এড কৰিম পচলাখিনিয়ে আৰু ফ্ৰাই আলুখিনিয়ে এতিয়া ধুনীয়াকৈ এইখিনি ভাজি দিব ধুনীয়াকৈ একদম কালাৰটো উঠালৈকে ভাজি থাকিব আমি এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ ঢাকি দিম মাংসখিনি সিজালৈকে কমচে কম আধা ঘণ্টামানটো ৱেইট কৰিব লাগিব নহ'লে ফেনৰ তলত আহি বহি লৈছোঁ ইমান গৰম নহয় কিটচেনততো আৰু গৰম উঠে আৰু মই প্ৰথমবাৰ এনেকৈ পচলা আৰু মুৰ্গী মাংস ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু কেনেকুৱা হয় নাজানো কিন্তু বায়ে বনোৱা খাইছোঁ ভালেই লাগে আৰু প্ৰথম যিটো মই বনাইছোঁ চ' ভালেই হ'ব মোৰ মতেতো ভালেই হ'ব কাৰণ মই ধুনীয়াকৈ বনাইছোঁ আৰু তেনেহ'লে কেনেকুৱানো লাগে খাই মই বাৰু জনাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে গাহৰি আৰু মই পিঁয়াজ চিয়াজ কাটি কুটি লৈছোঁ এয়া ফ্ৰাই কৰি ল'লোঁ এতিয়া মই চিকেনত পিঁয়াজখিনি দিলোঁ আৰু মই ৰঙচুৱা হোৱালৈকে চিকেনখিনি ফ্ৰাই কৰি থাকিম পিঁয়াজখিনি দেই পিঁয়াজখিনি ফ্ৰাই কৰি থাকিম আদা নহৰু পেষ্টটো আৰু ইয়াত আছে আদা নহৰু পেষ্ট এয়া বায়ে ধুনীয়াকৈ বনাই দিছে মই ইয়াত দিম একদম চিম্পুল ইয়াত একো মানে বেছি কষ্ট কৰিবলগীয়া নাই আৰু আমি যেনেকৈ সদায় ঘৰত বনাই খাওঁ ঠিক তেনেদৰে এতিয়া মই দিব লৈছোঁ অকণমান ইয়াত চেনি
লৈছোঁ ইয়াত আদা নহৰু পেষ্টখিনি হাতেৰে দিলে বেছি ভাল হয় কাৰণ চুচি বাচি দিব পৰা যায় ন সেইকাৰণে হাতেৰে দিছোঁ আৰু এতিয়া মই ইয়াত হালধি দিম নিজৰ জোখমতে হালধি হ'ব এতিয়া জিৰা গুড়ি দিম আৰু ৰেড চিলি পাউডাৰ আৰু এইখিনি ধুনীয়াকৈ ভাজি লওঁ মই দিম চিকেন মছলা এইটো মিট মছলা এইটো ৰেড চিলি অথনিটোত অকণমান আছিলে চ' এতিয়া আৰু অকণমান দি দিছোঁ এতিয়া নিজৰ আন্দাজ মতে নিমখ দিব এতিয়া ধুনীয়াকৈ ভাজি ল'ম মছলাখিনি যাতে চাব জ্বলি নাযায় চিকেনটো কেতিয়া দিম ক'বা এতিয়া মই ইয়াত চিকেনখিনি এড কৰি দিম আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিম গেছটো বৰকৈ দি দিম গেছটো অকণমান বৰকৈ দি ল'ব কাৰণ এইখিনি আমি ধুনীয়াকৈ ভাজিম ন এতিয়া বৰ্তমান মছলাত চিকেনখিনি ফ্ৰাই হৈ গ'ল আৰু মই ইয়াত এড কৰিম আলুখিনি আলুখিনি এড কৰাৰ পাছত আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিব বহুত ধুনীয়া গোন্ধ ওলাইছে দেই এই আমাৰ মানুহজনী বহুত ধুনীয়া গোন্ধ ওলাইছে তো আপোনালোকে আহক আকৌ গাহৰি খাবলৈ পৰ্ক ৰেডি পুৰা